Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো। মই প্ৰমোদ। আজি আমি এই ভিডিওটোত অসমীয়া মেজৰ এণ্ড মাইনৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস BA ফাৰ্ষ্ট সেমিষ্টাৰ দ্বিতীয় চেপ্টাৰটিৰ কোৱেশ্চন এনসাৰ কৰিম। ষ্টুডেন্টস, ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো যিমান পাৰা তোমালোকৰ বন্ধু-বান্ধৱী সকলক ভিডিওটো শেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা। ইউনিট নাম্বাৰ 2 প্ৰন্ত উদ্ভৱকালীন প্ৰন্ত মিশ্ৰ অসমীয়া আৰু প্ৰাক শংকৰী যুগৰ সাহিত্য মেজৰ এণ্ড মাইনৰ কোৱেশ্চনছ এনসাৰ। কোৱেশ্চন নাম্বাৰ 1 অসমীয়া ভাষা আৰু সাহিত্যৰ যুগ বিভাজন কোনে কৰিছিল? উত্তৰ হেমচন্দ্ৰ গোস্বামী। নেক্সট 2 নম্বৰ কোৱেশ্চন অসমীয়া ভাষা আৰু প্ৰথম সাহিত্যৰ নিদৰ্শন কোন? উত্তৰ চৰ্যাপদ। 3 নম্বৰ কোৱেশ্চন জিকিৰ সমূহৰ কি প্ৰধান গীত? উত্তৰ জিকিৰ সমূহ ইছলাম ধৰ্মৰ মূল তত্ত্ববোধৰ গীত। নেক্সট কোৱেশ্চন নম্বৰ 4 আখ্যানমূলক গীতৰ অন্য কি নামেৰে জনা যায়? উত্তৰ আখ্যানমূলক গীতৰ মাজেৰে একোটা বাহিনী বৰ্ণনা কৰা হয় বাবে এই শ্ৰেণী গীতক বাহিনী গীত বা মালিতাও বোলে। নেক্সট কোৱেশ্চন নম্বৰ 5 হস্তি বিজ্ঞানৰ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ সুকুমাৰ বৰকাঠে ৰচনা কৰিছিল। নেক্সট কোৱেশ্চন নম্বৰ 6 আৰ্য বিষয় গীতৰ এটা উদাহৰণ দিয়া। উত্তৰ নাও খেলৰ গীত। নেক্সট কোৱেশ্চন নম্বৰ 7 ভাৰতীয় আৰ্য ভাষাৰ ভ্ৰম বিভাজন স্তৰ কেইটা আৰু কি কি? উত্তৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, সেকেন্ড মধ্য ভাৰতীয় আৰ্য ভাষা, থাৰ্ড নব্য ভাৰতীয় আৰ্য ভাষা। নেক্সট কোৱেশ্চন নম্বৰ 8 লোকগীতৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ 1 নম্বৰতে লোকগীতসমূহ ছন্দ ৰচিত, এইবোৰৰ মাজেৰে মানৱ সনৰ বৰ্ণ বিষাদ প্ৰকাশিত হোৱা দেখা যায়। 2 নম্বৰ লোকমনৰ বাস্তৱ অভিজ্ঞতাৰ আধাৰত প্ৰায়ভাগ লোকগীত সৃষ্টি হৈছে। নেক্সট কুৱেশ্চন নম্বৰ 9 প্ৰাক শংকৰী যুগ বুলিলে আমি কোনখিনি সময়ক বুজো? উত্তৰ বৈষ্ণৱ গুৰু শংকৰদেৱ ত্যাগৰ সময় প্ৰাক শংকৰী যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্চন নম্বৰ 10 প্ৰাক শংকৰী যুগৰ কবি এগৰাকীৰ নাম লিখা। উত্তৰ হেমচন্দ্ৰ সৰস্বতী বা মাধৱ কন্দলী। নেক্সট কুৱেশ্চন নম্বৰ 11 প্ৰাক শংকৰী যুগৰ সাহিত্যৰ এটা বৈশিষ্ট্য দাঙি ধৰা। উত্তৰ এই যুগৰ কবিসকল আগতে চৰ্যাপদৰ বাহিৰে কেৱল মৌখিক সাহিত্যহে আছিল। লিখিত সাহিত্যৰ আদৰ্শ এওঁলোকে পৰৱৰ্তী যুগৰ কবিসকলে থৈ যায়। অতি শীঘ্ৰে ৰচনা পদ্যত হৈছিল পদ্যৰ ব্যৱহাৰ নাছিল। নেক্সট কুৱেশ্চন নম্বৰ 12 হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত কাব্য দুখন কি কি? উত্তৰ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ। নেক্সট কুৱেশ্চন নম্বৰ 13 লোকগীত কাক বোলে? ইয়াৰ ভাগ কেইটা আৰু কি কি? উত্তৰ কোনো এখন দেশ বা ৰাজ্যৰ আৰু কোনো এটা অঞ্চলৰ চহা কৰিবৰ ৰচনা অথবা জনসাধাৰণে মুখে মুখে চলি আহিছে অহা পৰম্পৰা গীতবোৰকে লোকগীত বোলে। ইয়াৰ 4টা ভাগত ভাগ কৰা হৈছে অনুষ্ঠানমূলক গীত, কৰ্ম বিষয় গীত, আখ্যানমূলক গীত আৰু চুনা বা ধেমেলীয়া গীত।